Hello my dear students, welcome back to my another video. So এই ভিডিওত মই তোমালোকক question paper দিম 2019 and 18 and 20 চনৰ সো তোমালোকক দেখাই দিম ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে তোমালোকে চাই থাকিবা আৰু ইয়াত বহুত কিবা কিবি জানিব পাৰিবা বুজিব পাৰিবা সো তোমালোকে ভিডিওটো চাই থাকা আৰু তোমালোকে কমেন্ট বক্সত কৈ আছিল যে question paper লাগে বুলি সো মই ফাইনাল তোমালোকক দেখাই দিছো সো চাই থাকা question paper এটো হল 2019 ৰ question paper হয় আৰু 19 চনৰ question paper টো তোমাৰ এবাৰ ইম্পৰ্টেন্ট question পঢ়িব যেনেকা ফৰ এক্সাম্পল ধৰিলো পৰা যদি তুমি প্ৰত্যেক ইয়াৰৰ কোৱেশ্চন পেপাৰ এনেকা চেক কৰা মানে তোমাৰ যদি তো 2020 ত পৰীক্ষা হৈছিল তেতিয়া তোমাৰ 2018 টো ইম্পৰ্টেন্ট হয় তো এবাৰ তো 2021 ত এক্সাম টো হ'ব ফাইনাল এক্সামিনেশন টো তো এতিয়া এইবাৰ যেটো ইম্পৰ্টেন্ট হ'ব তোমাৰ 2019 ৰ কোৱেশ্চন পেপাৰটো তোমালোকে বেছি গুৰুত্বপূৰ্ণ দিব লাগে এতিয়া তোমালোকে গুৰুত্ব দিয়া কোৱেশ্চন পেপাৰটো হ'ল 2019 ৰ তোমালোকে গুৰুত্ব দিবা আৰু চাবা যে ইয়াত কি অংক আছে সব গুটিকেইটা চাবা আৰু পুৰা জানি থবা বুজি থবা ঠিক আছে সো ইয়াৰ পৰা দৰিলো পৰা 55% বা 60% তো অংক আহিবই কমসে কম তো 55% 50 মান তো আহিবই 50% তো আহিবই ইয়াৰ পৰা তোমালোকে চাবা লাগিলে এক্সাম দি আহি কবা সো চাই থাকা আৰু কোনোবা যদি নতুন আইছা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লাইক আইকন কৰিবলৈ নাপাহৰিবা সো লাইক কৰিবা সো চাই থাকা হেকলৈ কাৰণ ইয়াত তোমালোকে কোৱেশ্চন পেপাৰ কিনি পাই যাবা জান নেকি নাই হতে চাই লবা কোৱেশ্চন পেপাৰ কিনি আৰু 2019 টো বেছি ইম্পৰ্টেন্ট হ'ব তোমালোকৰ ঠিক আছে মই কৈ দিছো 19 টো আৰু 18 টো ইম্পৰ্টেন্ট হ'ব বাৰু হেনকা নহয় যে নহব 18 19 এন্ড তোমাৰ 15 টো নালাগে 16 15 লাগিব 15 লাগিব 16 লাগিব 17 লাগিব 18 লাগিব কিন্তু 19 টো বেছি গুৰুত্বপূৰ্ণ হয় ঠিক আছে তো তোমালোকে এইখিনি কোৱেশ্চন পেপাৰ যদি চোৱা 2015 পৰা 15 16 17 18 19 ইয়ালৈকে যদি কোৱেশ্চন পেপাৰ খিনি চোৱা তেতিয়া হলে তোমাৰ সব মানে A to Z তুমি জানি যাবা যে এইবাৰ মানে যেতিয়া তুমি পৰীক্ষাত বহিবা তেতিয়া তুমি এটা অংক মানে নকৰি থৈ নাহিবা গুটেকিটা কৰিব পাৰিবা কাৰণ তুমি গম পাই যাবা সব গম পাই যাবা যদি ইমানখিনি কোৱেশ্চন পেপাৰৰ অংক তুমি সলিউশন কৰা বা ভালকে বুজি লোৱা বা জানি লোৱা সো এইকেইটা কোৱেশ্চন পেপাৰ চালে হৈ যায় ঠিক আছে তো যিকিনো পৰীক্ষা হোক অনলি অংকৰ নহয় যিকিনো এক্সাম সো তোমালোকে পাই যাবা ঠিক আছে দেন মই তোমালোকক চাই থাকা ভিডিওটো তোমালোকক যাৰ কোৱেশ্চন পেপাৰৰ দৰকাৰ আছে কিহৰ কোৱেশ্চন পেপাৰ লাগে কি কথা মোক কমেন্ট বক্সত কমেন্ট কৰিবা সো মই তোমালোকক দিম হেল্প কৰিম আই অলৱেজ হেল্প ইউ ঠিক আছে মই তোমালোকক সদায় হেল্প কৰিম কিহৰ ওপৰ কমন লাগে ইম্পৰ্টেন্ট কোৱেশ্চন লাগে সো তোমাক কবা কমেন্ট বক্সত মই দিম আৰু নেক্সট তোমাৰ ভিডিও পাৰ্ট 3 হৈ আছে মেথছৰ সো হেতু কালি বা পৰখি পাই যাব পাৰা মেথছৰ পাৰ্ট 3 সো আশা কৰিম যে তোমালোকক বহুত হেল্প হ'ব সো তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা কাৰণ আগত তোমালোকে বহুত হেল্প হ'ব ঠিক আছে আৰু লাইক আইকন কৰিবলৈ নাপাহৰিবা সো এটো হল তোমাৰ 2018 ৰ কোৱেশ্চন পেপাৰ সো যাৰ লগত নাই সো ইয়াৰ পৰা চাব পাৰা আৰু যাৰ লগত আছে তো ভাল কথা আৰু যাৰ লগত নাই মই দেখাই দি আছো আৰু কিবা কোৱেশ্চন পেপাৰ লাগিলেও মোক জনাব পাৰা ঠিক আছে এনে তুমি মোৰ পৰা ফেসবুক পেজৰ পৰা ডাইৰেক্ট কন্টাক্ট কৰি তুমি ডাইৰেক্ট লব পাৰা ডাইৰেক্ট এনেকা ফটো লব পাৰা ঠিক আছে এনেকা ফটো মাৰা আছে মোৰ লগত ফটো তুমি যদি লব বিচাৰা তেতিয়ালে মোৰ ফেসবুক পেজ আছে হেতুত গৈ তুমি ফলো কৰি তাৰ পিছত তুমি তাত মেসেঞ্জাৰত মেসেজ কৰিলে মই ৰিপ্লাই দিম আৰু ফেসবুক পেজৰ যেটো নেকি তোমাৰ লিংক হেতু মই ভিডিও ডেসক্ৰিপচনত দি দিম ফেসবুক লিংক বুলি লিখা থাকিব তাত গৈ ডাইৰেক্ট ক্লিক কৰিবা তেতিয়ালে মোৰ ফেসবুকত যাব পাৰিবা আৰু তুমি তাত গৈ ডাইৰেক্ট মোক WhatsAppত মেসেজ কৰিব পাৰিবা তোমাৰ কিবা কোৱেশ্চন আছে কি কথা তুমি সব মোৰ লগত ডাইৰেক্ট কথা পাতিব পাৰিবা মোৰ ফেসবুক পেজত গৈ তুমি ডাইৰেক্ট WhatsAppৰ মানে লোগো দি আছে WhatsAppৰ লোগোত ক্লিক কৰিবা তাৰ পিছত ডাইৰেক্ট WhatsApp বুলি আহিব তুমি তাত ডাইৰেক্ট মেসেজ লিখিবা মোৰ WhatsAppত আহি যাব তো তোমালোকৰ কোৱেশ্চনৰ আনসাৰ মই তাত দি দিম ঠিক আছে ডাইৰেক্ট মোৰ WhatsAppত আহি যাব ঠিক আছে আশা কৰিম যে তোমালোকে বুজি পাইছা তো কি কোৱেশ্চন পেপাৰ লাগে কি বস্তু লাগে তো মই তোমালোক সব ফটো মাৰি দি দিম সো আশা কৰো যে তোমালোকে বুজি পাইছা তো হেনকা কৰিব পাৰা ফেসবুক পেজটো কিন্তু মোৰ ভিডিও ডেসক্ৰিপচনত পাই যাবা ডেসক্ৰিপচনত লিংকটো পাই যাবা ফেসবুক পেজ বুলি লিখা থাকিব ঠিক আছে তাৰ যেটো লিংক থাকিব হেতুত ক্লিক কৰিবা ডাইৰেক্ট মোৰ ফেসবুকত লৈ যাব পাৰিবা তাৰ পিছত মোক ফলো কৰিবা তাৰ পিছত ডাইৰেক্ট ফলো কৰাৰ পিছত তুমি ফেসবুক তাত WhatsApp বুলি এটা অপচন থাকিব তাত ক্লিক কৰি ডাইৰেক্ট কি তোমাৰ কি প্ৰবলেম আছে মোক জনাব পাৰা ডাইৰেক্ট WhatsApp ঠিক আছে তো এনেকৈ কৰিলে হৈ যাব আৰু বাকিখিনি এতিয়া চোৱা 2018 ৰ কোৱেশ্চন পেপাৰ হয় এটোৰ পিছত মই 20 চনটো দেখাই দিম তো তোমালোকৰ হেল্প হৈ যাব
তোমাৰ এইটো 18 শেষ হ'ল এতিয়া 2020ৰটো চোৱা 20ৰটো মানে কিয় চাব কৈ আছোঁ চোৱা 20ৰ পৰাতো অংক নাহে বাই চান্স আহিব পাৰে বাই চান্স এটা দুটা আহিব পাৰে আৰু কিন্তু 20ৰটো এইটো কাৰণে চাই থোৱা মানে এইকেইটা অংক নাহে মানে সেইটো কাৰণে চাই থবা 20ত যিকেইটা আহিছে এইকেইটা অংক নাহিব বুলি সেই 20ৰ কুৱেশ্যন পেপাৰটো সেইটো কাৰণে চাবা আৰু তাৰপিছত কি কৰিবা কেইটামান আহিব পাৰে এনেকুৱা নহয় যে একেবাৰে নাহে দুটা এটা কিবা এটা মিলে মানে মই চাইছোঁ তো কাৰণ মোৰ এয়া যেটো এক্সপিৰিয়েন্স সেইটো হ'ল তোমাৰ 2016ৰ পৰা এক্সপিৰিয়েন্সটো মেথছৰ ওপৰত তো মেথছৰ এইখিনি অভিজ্ঞতা আছে মোৰ তো সেইটো কাৰণে মই কৈছোঁ দেন তোমালোকৰ আৰু কি কি ইম্পৰ্টেন্ট কুৱেশ্যন হওক বা কুৱেশ্যন পেপাৰ হওক কমেন্ট বক্সত কমেন্ট কৰিবা আৰু ফেচবুকত পেজত গৈ ফলো কৰি তুমি ডাইৰেক্ট হোৱাটছআপত মেছেজ কৰিবা আশা কৰিম তোমালোকে সকলো কথা বুজি পাইছা সো এতিয়া চোৱা কুৱেশ্যন পেপাৰটো ভালকে তোমালোকে যদি কিবা প্ৰবলেম হয় তো পোষ্ট কৰি ল'ব পাৰা ভিডিওটো আৰু যদি তুমি ডাইৰেক্ট এনেকৈ ফটো বিচাৰা তোমাৰ কুৱেশ্যন পেপাৰৰ ফটো মাৰি দিব লাগে তেতিয়াহ'লে তুমি ফেচবুক পেজত গৈ ল'ব পাৰিবা ফটো মই তোমালোকৰ কাৰণে ফটো দিম আশা কৰিম যে তোমালোকে বুজি পাইছা সো মই কৈ দি আছোঁ আৰু কিছুমান কথা যদি তোমালোকে সোশ্যাল সায়েন্সৰ কমন কুৱেশ্যন বিচাৰা সো অলপ লেট হ'ব সোশ্যাল সায়েন্সৰটো মই সোশ্যাল সায়েন্সৰো দিম তোমাৰ সায়েন্সৰো দিম মেথছৰটো দি আছোঁ অলৰেডি তাৰপিছত এনেকৈ কৰি অল সাবজেক্ট দি দিম সো তোমালোকৰ আগত গৈ বহুত হেল্প হ'ব ঠিক আছে তোমালোকে যিমান পঢ়ি আছা পঢ়ি থাকা কাৰণ চোৱা কমন কুৱেশ্যন হ'লে মানে তোমাৰ টাইমটো বহুত বাচি যায় আৰু তোমালোকৰ পঢ়াটো পঢ়ি যোৱা আৰু কমন কুৱেশ্যন হ'লে তোমাৰ ডিভিজনটো ভাল হ'বই কাৰণ কমন কুৱেশ্যন মানে এনেকুৱা কুৱেশ্যন হয় তোমাৰ ধৰি ল'ব পৰা যিকোনো কুৱেশ্যন 4টা বা 5টা মই দেখাই দিওঁ সো সেইটো ভিতৰৰ পৰা এটা না দুটা আহেই এটা মান আহি যায় 3টা 4টাৰ ভিতৰৰ পৰা এটা কুৱেশ্যন আহে এইটো কনফাৰ্ম হয় তো আৰু কি মানে ধৰা গোটেইকেইটা 10টা অংক আছে 10টা অংকৰ পৰা তো তোমাৰ 4টা অংকৰ পৰা যদি এটা অংক আহে তেতিয়াহ'লে তোমাৰ সেই 6টা অংক যদি চাব নালাগে তেতিয়াহ'লে তোমাৰ চোৱা কমন মানে বস্তুটো কিমান ভাল তো আশা কৰিম যে বুজি পাইছা সো এনেকুৱা কৰিলে হৈ যায় তো ইয়াত তোমাৰ 2020 চনৰ কুৱেশ্যন পেপাৰ দেখাই শেষ হৈ গ'ল সো দেখা হ'ব নেক্সট ভিডিঅ'ত সো ভাল লাগিলে এটা লাইক কৰিবা দেন তুমি মোক কৈছোঁ ফেচবুক পেজত গৈ ফলো কৰি মোক ডাইৰেক্ট মেছেজ কৰিবা